गसाइगावआव आदिबासी कब्रा मिलिटारि अफ आसाम आफादखौ दिनै डिसबेन्ड खालामबाय। दिनै गसाइगाव महकुमानि सिङाव थानाय ACMA शहीद भवनाव आदिबासी कब्रा मिलिटारि अफ आसाम बिग्रायारि आफादखौ दिनै डिसबेन्ड खालामबाय। बेजों लोगोसे आदिबासी माहारिनि गुबुन गुबुन बिग्रायारि आफाद आफा आनला, ACMA, STF, BCF आरो फेक्सन ग्रुप गासै मोनबा आफादा दिनैनिफ्राय डिसबेन्ड जाबाय। मख'नो गोनांदि आदिबासी मिलिटारि अफ आसाम बिग्रायारि आफादा 1996 मायथाइनि 7 जुलाइआव हारियारि दाङाबाजियाव जोनोम मोनदोंमोन। बेजों लोगोसे आदिबासी माहारिनि थामोनथा आरो रैखाथिनि थाखाय आसाम सोरखार आरो भारत सोरखारजों गोजोन सावरायनायनि गेजेरजों 2001 मायथाइयाव सिक्सफायार लायो आरो 2012 मायथाइयाव हाथियार गथायो आरो 2021 मायथाइयाव आसाम सोरखार, भारत सोरखार आरो आदिबासी माहारिनि बिग्रायारि आफादफोरजों लोगोसे आदिबासी माहारिनि गुबुन गुबुन आफादफोरजों गोजोन गोरोबथा जानायनि गेजेरजों आदिबासी वेलफेयार डेभलपमेन्ट काउन्सिल सान्थि सुक्ति जायो। बेनिनो दिनै आसाम सोरखारनि बिथोन बायदियै आदिबासी कब्रा मिलिटारि अफ आसाम गासै 1100 बिग्रायारि केडारफोरखौ लानानै आदिबासी माहारिनि गुबुन गुबुन बिग्रायारि आफादफोरखौ दिनै डिसबेन्ड खालामबाय। तारमाने 1996 आमार दुटा जातिर मजत संघर्ष होवार पिছত 1996 7 जुलाइत आमार संगठनटो चिकागोत जन्म হৈছিলে। ACMA चिकागोत जन्म হৈছিলে। तार पिছত आमी एनेका लाहे लाहे 2001 आमी सीजफायर करिलो। सीजफायर करार पिছত आमी लाहे लाहेকৈ 2012 आमी हरु हजात आर्म्स ले डाउन करिलो। तार पिছত आमार प्रक्रियाটো तेनेका चली आছিলে। 2016 सोनोवाल सरकारे আহিল, তেতিয়া আমাক অলপ ধ্যানটো দিলে আৰু तार पिछते आमी हेमंत विश्व शर्मा सरकारটো আহিল। तार पिছত आमी 2015 सेप्टेम्बरत आमी दिल्ली सरकार, অসম सरकार लगत এটা आमार 5টা সংগঠন 8টা ग्रुप লৈ চুক্তি হল। এই চুক্তিৰ আধাৰত आमार फार्स्ट 1 নম্বৰ তাতে ST, तार पिছত আছে আপনার আদিবাসী ওয়েলফেয়ার এন্ড ডেভেলপমেন্ট কাউন্সিল। এইখিনি পূৰ্ণ হোৱাৰ পিছত আৰু বিভিন্ন দফাটো আছে। এইটো পূৰ্ণ হোৱাৰ পিছত আমাক চৰকাৰে ডিসবেন্ড কৰিব অর্ডার দিছে। আর আজির দিনত 6 তারিখত আজির দিনত 100 কেডার আমার কবরার পৰা গুৱাহাটীলৈ ৰাওনা হয়। তাতে আর্ম সেরেমনি হব। আর লগতে আদিবাসী ওয়েলফেয়ার এন্ড ডেভেলপমেন্ট কাউন্সিলৰ চেয়ারম্যান আমার জেবরেজ কাকা ওরফে অসীম হাসদাই আজি অথ টেকিং কৰিব। আৰু তেতিয়াহ'লে আমি আজি আমি যে ড্রেস পরি আহিছোঁ, আজিৰ দিনত আমি একেটা সময়ত আমি ইয়াত আমাৰ ACMAৰ ঝাণ্ডাখন নমামো আজি শেষ কৰিম। আৰু ইয়াত আমাৰ টোটালি ফার্স্ট লিস্ট, সেকেন্ড লিস্ট এন্ড থার্ড লিস্ট 1109 জন আছে। আজি যেটো 5টা গ্রুপ আছে, 8টা ভাগ আছে, যেনেকা আপা, আলনা, STF, ACMA, BCF আর ফেকশন গ্রুপ যিখিনি আছে সবে বেন্ড হব। আজি আমি স্পেশালি 2012তে আমার ACMAয় অস্ত্রটো জমা দিছিলে। আজি গভর্নমেন্টে আছে রুল হিসাবত ইহঁতে আর্ম সেরেমনি আর বিভিন্ন সংগঠনে আগত দিয়া 2012 দিয়া নাছিলে। তো সেইটো রিকভারি করার পিছত আজি গভর্নমেন্টে ইনিশিয়েটিভ লৈছে যে আজি 6 তারিখত আর্মস সেরেমনি প্রোগ্রামটো রখা হয়েছে। আমি বিজেপি সরকারক আমি আমার সংগঠন ACMAৰ ফালৰ পৰা আমি ধন্যবাদ দিব বিচাৰিছোঁ বিজেপি সরকারক, স্পেশালি আমার নরেন্দ্র মোদী ডাঙরিয়াক, আর লগতে অমিত শাহ হোম মিনিস্টার অমিত শাহ, ডক্টর হেমন্ত বিশ্ব শর্মা ডাঙরিয়াক অতি মানে লাখ লাখ ধন্যবাদ দিব বিচাৰিছোঁ। যিহেতু বহুত দিন আফটার ফ্রিডম 75 ইয়ার্স আদিবাসী জনগোষ্ঠীয়ে এনেকা সুযোগ পোৱা নাছিল। আজি STৰো আমি আমাৰ ডিমান্ডত ৰাখিছোঁ 1 নম্বৰত আছে। লগতে আমার আদিবাসী ওয়েলফেয়ার এন্ড ডেভেলপমেন্ট কমিটি কাউন্সিল দিয়ার ক্ষেত্ৰত বিজেপি গভর্নমেন্ট আমাক 1000 কোটি টকা দিলে। এতিয়া বডিটো ফর্ম হৈ গ'ল। সেইকাৰণে আমি স্পেশালি হেমন্ত বিশ্ব শর্মাক বিজেপি সরকারক মই অতি ধন্যবাদ দিব বিচাৰিছোঁ। আর আগলৈ আমি হেমন্ত